ৰদালি ৰ'দ দে আলি কাটি পুঁত পাত তই তাত মই আঠ পুঁত পাত তই তাত মই আঠ পুঁত পাত। আজি আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক সকলোৱে হাঁহি হাঁহি ভিডিঅ'টো এনজয় কৰোঁ। পলম নকৰাকৈ গৈ থাকোঁ আমি বলক। এইটো আমাৰ ভতিজা দৈ আহিছে, কিবা লৈ আহিছে, সি কিবা আনিছে, দুইটাই মিলি এতিয়া খাম। মোক দিলে, এতিয়া মই খাই খাই পথাৰলৈ আহি আছোঁ। আহক, পথাৰত পানী দেখিলেই গম পাওঁ যে কুণ্ডত কিমান পানী আছে। ৰদালি ৰ'দ দে আলি কাটি জালি দিম, বৰ পিয়া পাৰি দিম, তাতে বহি ৰ'দ দে। পিয়া ৰ'দ দিবলৈ থৈছিলোঁ, তই যেন বহিলিহি। নাম কি দেখিছে, শেষ কৰি দিলে চব। কি বহিলৈ ৰ'দ নিদিয়ে আৰু কেতিয়াও ভেকুলী বিচাৰিব লাগিব। এতিয়া পিয়াত কাম নহ'ব আৰু, এই ভেকুলীহে লওক বিচাৰি লৈ ডাইভৰ্চ চিষ্টেম কৰি দিব লাগিব। পুঁত পাত তই তাত মই আঠ পুঁত পাত তই তাত মই আঠ পুঁত পাত। পিয়া লৈ দুইটাই ঘৰলৈ ঘূৰি আহিছোঁ। ই হাৰামী মহা, ইয়াক লৈ আহিছিলোঁ কামত, ই ধ্বংস কৰি দিলে চব। বহুত হাৰামী। शाबाश बेटा, बहुत बढ़िया। তহঁতকে বৰষুণ দি আছে, ৰ'দ দিয়া না। দুইটাকে ডিভোৰ্চ কৰাই দিছোঁ। ভাগ আঁতৰিয়ে ধৰি থাক তহঁতি দুইটা। তহঁতৰ দুইটাক আজি এবাৰ ডিভোৰ্চ কৰাই দিছোঁ, আঁতৰি থাকিবি তহঁতি। যা ৰিণিকি বেলিটো ওলাইছে। আজিলৈ ভিডিঅ'টো বাই বাই। ৰ'দটো আনি দিছোঁ যাতে সূৰ্য দেৱতাক কোনো বেয়াকৈ নকয় এইবাৰ।